বিফলতা অবিহনে কোনো মানুহে সফলতা লাভ কৰিব নোৱাৰে। আনৰ লগত নহয়, সদায় নিজৰ লগত যুঁজক। আপুনি সফলতা লাভ কৰিব নোৱাৰিবও পাৰে, কিন্তু জীৱনৰ প্ৰতিটো আঘাতেই একোটা শিক্ষা দিয়ে আৰু সেই শিক্ষাই আপোনাক সফলতা দিব। সফল তেতিয়া হ'বা যেতিয়া আনক সলনি কৰাৰ পৰিৱৰ্তে নিজক সলনি কৰিবলৈ চেষ্টা কৰিবা। তোমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰা, তোমাৰ অভ্যাসক সলনি কৰিব পাৰিবা। অভ্যাসে তোমাৰ ভৱিষ্যত সলনি কৰিব। লোহাক কোনেও ধ্বংস কৰিব নোৱাৰে নিজৰ বাহিৰে, ঠিক তেনেদৰে তোমাক কোনেও ধ্বংস কৰিব নোৱাৰে তোমাৰ মানসিকতাৰ বাহিৰে। যিজনৰ নিজৰ ওপৰত বিশ্বাস নাই তেওঁ কোনো কামতে সফল হ'ব নোৱাৰে। আপোনাক যদি কোনোবাই সমালোচনা কৰিব লৈছে তেন্তে ভাবি ল'ব আপুনি কোনো এটা দেশত উন্নত হৈছে। তুমি যদি সূৰ্যৰ দৰে উজ্জ্বল হ'ব খোজা তেন্তে প্ৰথমতে নিজকে সূৰ্যৰ দৰে পুৰিব লাগিব। সকলো চৰাইয়ে বৰষুণত গছৰ ডালত আশ্ৰয় লয়, কিন্তু ঈগলে মেঘৰ ওপৰত উৰি ডাৱৰক কটাক্ষ কৰে। সমস্যা একেই, কিন্তু সমাধানৰ পন্থাই পাৰ্থক্য আনি দিয়ে। কাৰোবাক হেৰুৱাবলৈ সহজ, কিন্তু কাৰোবাক জয় কৰাটো অত্যন্ত কঠিন। তোমাৰ কামক ভাল পাবা, কৰ্ম প্ৰতিষ্ঠানক নহয়, কাৰণ তুমি নাজানা কেতিয়া তোমাক তোমাৰ কৰ্ম প্ৰতিষ্ঠানে ভাল পাবলৈ এৰি দিব। যেতিয়া তুমি অকলে পৰি যোৱা তেতিয়া ভাবিবা যে এইটোৱেই সময় নিজক সলনি কৰিবলৈ।